Hello friends, welcome back to my YouTube channel Aman from Assam. আৰু মোৰ নাম হৈছে আমান বন্ধুসকল। আজি আপোনালোকৰ কাৰণে ডাইৰেক্ট কুৱেশ্যন আনসাৰ সিৰিজৰ আকৌ 10টা প্ৰশ্ন লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো সিজন 1 ৰ এপিসোড নম্বৰ 8 হ'ব। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰোঁ। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে যে ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? ভাৰতৰ যিখন আটাইতকৈ যিখন দীঘল নদী আছে সেই নদীখনৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে ইণ্ডুছ নদী। হয় বন্ধুসকল, ইণ্ডুছ নদী হৈছে ভাৰতৰ দীৰ্ঘতম নদী আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 3180 কিলোমিটাৰ। 3180 কিলোমিটাৰ ইণ্ডুছ নদীৰ দৈৰ্ঘ্য হৈছে। এইখন নদী ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী। এতিয়া কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত আছে ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? ব্ৰহ্মপুত্ৰৰ দীঘলে কিমান কিলোমিটাৰ? আৰু ইয়াৰ উত্তৰ হৈছে 2900 কিলোমিটাৰ। 2900 কিলোমিটাৰ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য। আৰু এতিয়া কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত আছে ব্ৰহ্মপুত্ৰ নদী তিব্বতত কি নামেৰে পৰিচিত? মানে ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি বুলি কোৱা হয়? আৰু ইয়াৰ উত্তৰ হৈছে চাংপো। চাংপো বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীক তিব্বতত। এতিয়া কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত আছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাই কোনখন? পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাই কোনখন? আৰু ইয়াৰ উত্তৰ হৈছে চেৰাপুঞ্জী। চেৰাপুঞ্জীৰ মৌচিনৰাম। চেৰাপুঞ্জীৰ মৌচিনৰাম। চেৰাপুঞ্জীৰ মৌচিনৰামে হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাই আৰু সেই ঠাইখন মেঘালয় ৰাজ্যত অৱস্থিত। হয় বন্ধুসকল, সেই ঠাইখন মেঘালয় ৰাজ্যত অৱস্থিত আৰু ইয়াৰ নাম হৈছে চেৰাপুঞ্জীৰ মৌচিনৰাম। তো বলক এতিয়া আমি কুৱেশ্যন নম্বৰ 5লৈ যাওঁ। কুৱেশ্যন নম্বৰ 5ত আছে ভাৰতৰ সৰ্বপ্ৰধান খনিজ সম্পদ কি? মানে ভাৰতৰ সৰ্বপ্ৰধান খনিজ সম্পদ কি? আৰু ইয়াৰ উত্তৰ হৈছে কয়লা। হয় বন্ধুসকল, কয়লাই হৈছে ভাৰতৰ সৰ্বপ্ৰধান খনিজ সম্পদ। তো বলক এতিয়া আমি কুৱেশ্যন নম্বৰ 6লৈ যাওঁ। কুৱেশ্যন নম্বৰ 6ত আছে পশ্চিমবংগৰ কোন জিলাক ধানৰ ভঁৰাল বুলি কোৱা হয়? পশ্চিমবংগৰ কোন জিলাক ধানৰ ভঁৰাল বুলি কোৱা হয়? আৰু ইয়াৰ উত্তৰ হৈছে বৰ্ধমান জিলাক। বৰ্ধমান জিলাক পশ্চিমবংগৰ ধানৰ ভঁৰাল বুলি কোৱা হয়। আৰু এতিয়া কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত আছে জম্মু আৰু কাশ্মীৰ ৰাজ্য ভাৰতৰ ক'ত অৱস্থিত? জম্মু আৰু কাশ্মীৰ ৰাজ্য ভাৰতৰ ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হৈছে ভাৰতৰ উত্তৰত অৱস্থিত। হয় বন্ধুসকল, জম্মু আৰু কাশ্মীৰ ভাৰতৰ উত্তৰত অৱস্থিত। আৰু এতিয়া কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত আছে পৃথিৱীৰ বৃহত্তম বদ্বীপ কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ যিটো বদ্বীপ সেইটো কোনটো? আৰু ইয়াৰ উত্তৰ হৈছে গংগা, ব্ৰহ্মপুত্ৰ আৰু মেঘনাৰ বদ্বীপ। হয় বন্ধুসকল, গংগা, ব্ৰহ্মপুত্ৰ আৰু মেঘনাৰ বদ্বীপ হৈছে পৃথিৱীৰ আটাইতকৈ বৃহত্তম বদ্বীপ। আৰু এতিয়া কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত আছে বনভূমিৰ প্ৰধান সম্পদ কি? কুৱেশ্যন নম্বৰ 9ত আছে বনভূমিৰ প্ৰধান সম্পদ কি? আৰু ইয়াৰ উত্তৰ হৈছে কাঠ। হয় বন্ধুসকল, কাঠেই হৈছে বনভূমিৰ প্ৰধান সম্পদ। আৰু এতিয়া কুৱেশ্যন নম্বৰ 10। আজি আমাৰ লাষ্টৰ কুৱেশ্যনটো, একদম শেষৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 10। আৰু ইয়াত আছে কাবেৰী নদীৰ পাৰত অৱস্থিত বিখ্যাত তীৰ্থক্ষেত্ৰৰ নাম কি? কাবেৰী নদীৰ পাৰত অৱস্থিত বিখ্যাত তীৰ্থক্ষেত্ৰৰ নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে তিৰুচিৰাপল্লী। তিৰুচিৰাপল্লী হৈছে কাবেৰী নদীৰ পাৰত অৱস্থিত বিখ্যাত তীৰ্থক্ষেত্ৰৰ নাম। তো আজিলৈ ইমানেই বন্ধুসকল। যদি আমাৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ'লৈ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ আৰু সৰ্বশেষত জয় হিন্দ, জয় অসম।